অনিৰ্বাণ দাস আৰু আজি মই আপোনালোকক এটা সাধু কম। ফৰিং আৰু এটা পিপেলাৰ সাধু। এটা ফৰিং আছিল, সেই ফৰিংটোৱে বোলো গৰমৰ দিনত বোলো য'ত মন তাতে যায়, এতে যায় নহ'লে তাতে যায়, ঘূৰি ফুৰিছিল আগতে চব জাগাত। আৰু বোলো ঠাণ্ডা দিনো আহি আছিল, কিন্তু ফৰিঙে সেই বস্তুটোক ইগনৰ কৰি পেলাই নিজৰ লাইফ যি থাকছিল। ভাবছিল ঠাণ্ডাৰ দিনতো গাছত ফলগিলা লাগাই থাকব, মন গেলি ভোক লাগলি ছিঙিলাম। আৰু সেনেকে ভাবি থাকে। আৰু পিপিৰা কেইটামান থাকছিল, সেই পিপিৰা কেইটাই বোলো সদায় বোলো ঠাণ্ডাৰ দিন আহিব না, ঠাণ্ডাৰ দিন আহিলে চব গাছ চাছ ফুহে যাব ঠাণ্ডাতে জমি। সেইকাৰণে বোলো খা বস্তু গৰমৰ দিনতে জমে। সেই খা বস্তুগিলা গৰমৰ দিনতে জমা কৰি আছিল। আৰু ফৰিংটোৱে জমা নকৰে, এনে থাকছিল আৰামত। এটা ফৰিঙে বোলো যাই আছিল, সেই ফৰিংটোৰ এটা পিপৰাই বোলো কান্ধত বোলো খা বস্তু লৈ পেলাই যাই আছিল। আৰু তেতিয়া বোলো ভৰিখনত দুখ পাইছি সেই পিপৰাটোৱে। আৰু বোলো ফৰিংটো কাষত আছিল, তাত ফৰিংটোক কৈছি মোৰ এই চাউলটো তুমি ঘৰক লৈ থৈ দিবি, মই ভৰিখনত দুখ পাইছো। তত ফৰিংটোৱে কৈ আছিল কি তুমি আৰু চাল মাহা কিয় কথা কৰি আছা, মোৰ দৰে থাকা আৰামত। ঠাণ্ডা দিনতো বোলো হেৰি থৰি গাছগিলা ফুকে যাব, ঠাণ্ডা দিনত গাছগিলা ঠাণ্ডাই হৈ থাকব, তেতিয়া ফ্ৰুট মান আৰু ভাল হ'ব, তুমি আৰু কিয় কষ্ট কৰি আছা এনকে ভাবি থাকছিল। তত পিপিৰাই কৈছি ফৰিংটোক ঠাণ্ডাৰ দিন আহিলে যদি তুমি জমা নকৰা, তেতিয়া বোলো ঠাণ্ডাৰ দিন আহিলে আমাৰ ঘৰত নুসুমবি। তত বোলো ঠাণ্ডাৰ দিন আহিল, ঠাণ্ডাৰ দিন আহোঁতে গোটেই গাছগিলা ফুকে গেছি জমি পেলাই ঠাণ্ডাৰ কাৰণে পাতগিলা থাকবা নাছিল, ঠাণ্ডাত সেইকাৰণে সৰি গেছি। আৰু বোলো ফৰিংটো ঠাণ্ডাত বোলো জমি যাবাৰ দৰে হৈছে, সেইকাৰণে আৰু একো বস্তু নাছিল। সেইকাৰণে ফৰিংটোৱে ভাবছি পিপৰাৰ ঘৰত যাং ৰ, পিপৰাইতো আহিব দিব। সেনেকে ভাবি পিপৰাৰ ঘৰত যাই পেলাই ঠক আছে দৰজাখান। তত পিপৰাই আহিছি এটা বাহিৰত, তহঁত কৈছি মোক ভিতৰত আহিব দিবি। তহঁত পিপৰাটোৱে কৈছি মই যেতিয়া বোলো ভৰিখনত দুখ পাইছিলো আৰু চাউলটো ঘৰত লৈ যাব আছিল, তেতিয়া নেদলি। আৰু এতিয়া যেতিয়া ঠাণ্ডা দিন আহিছা তেতিয়া বোলো পাছা মজা, সেইকাৰণে বোলো আগতে মই তোমাক কৈছিলো আৰু নামানলি। সেনেকে বোলো সোমবা নেদলা আৰু জমি গেল ফৰিংটো। এইকাৰণে দি আমি এটা শিখ পাং কি সময়তো নাহাতে আমাক সেই কামটো প্ৰথমতে কৰি ল'ব লাগে, যোনটো কাম সময়তো নহওঁতে আমি সেই কামটো কৰিব লাগে। আৰু বোলো সেইকাৰণে তো এতিয়া আমি দুটা শিখ পাং। প্ৰথমতো কিবা কোনোবাৰ মজা উৰাব নালাগে, যেনেকে ফৰিঙে পিপৰা মজা উৰাইছিল, এতিয়া ফৰিঙে ফাঁচিছি। আৰু যেনেকে বোলো পিপৰাই সময় আগতে কামখিনি কৰি থৈছি, সেইকাৰণে জিত পাছি। কিন্তু বোলো ফৰিঙে নগলা, সেইকাৰণে ফৰিঙে জমি আসছি। সেইকাৰণে তো এতিয়া আমি এই দুটাই শিখ পাং।